আপোনালোকৰ টিমটো ধৰি লওক এপছু টিমটোৰ ফালৰ পৰা আমাৰ সোণাপুৰ নগৰ বাকীৰ ফালৰ পৰা বালিগাঁও ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। কাৰণ আমাৰ এই সময়খিনিত যে আপোনালোকে ইমান সহায় কৰিছে, যে বিভিন্ন অঞ্চলত আপোনালোকে ইমান সহায় সহযোগিতা কৰিছে। কাৰণ কেলৈ পলসৰ মাজত আপোনালোকে এইখিনি সময়ত যে আহি ইমানখিনি যে মানুহক সকাহ দিছে, সেয়ে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। আপোনাৰ নামটো বাইদেউ? মোৰ নামটো শ্ৰীমতী পিংকি চাংমাই। গাঁওখনৰ নাম? গাঁওখনৰ নাম হৈছে সোণাপুৰ, বালিগাঁও সোণাপুৰ। ঠিক আছে, ধন্যবাদ। মোৰ নাম শ্ৰী নন্দেশ্বৰ পাঙি ওৰফে নৱপাঙি। মই সন্তোষ হাইস্কুলৰ সহকাৰী শিক্ষক কৰোঁ। আৰু বিশেষকৈ আপোনালোকৰ আজি এসপ্তাহ আগতে ছাৰ্ভে কৰি গৈছিলে আপোনালোকৰ কেন্দ্ৰীয় কমিটিৰ মানুহ। ছাৰ্ভে কৰি মোৰ লগত ফোন যোগাযোগ কৰিলে। তেখেতসকলে আপোনাৰ আপচুৰ দলসকলে আহি গাঁওখনৰ যিমান পলস চলক আছে চাফা কৰাৰ কথা এটা পৰিকল্পনা কৰিছিলে। এই প্ৰজেক্ট লোৱালৈ আমি বৰ উৎফুল্লিত হ'লোঁ। আজি যোৱাকালি আহিছিল আমাৰ ভাইচ প্ৰেচিডেণ্ট নাম কি আছিল পাহৰি গ'লোঁ আপোনালোকৰ। তেখেত আহি ক'লে যে ছাৰ বোলে কিমানজন মানুহৰ, তেতিয়া তেখেতে লিষ্টখন লৈ গ'ল। আজি হঠাতে আহি মই নপাওঁতে আপোনালোকে আহি মেলি প্ৰায় 10 ঘৰ মানুহক ঘৰত সোমাই পলস চলক পেলাই দিছে। একদম আপোন পাহৰ হয়, নিজৰ সম্পূৰ্ণ সৰ্বসাৰা হয়। গতিকে আপোনালোক বহুত ধন্যবাদ। আৰু মই আপোনালোকে এটা ধন্যবাদ জনাইছোঁ, আপোনালোকে যে বানপীড়িতসকলক ইমান ধুনীয়াকৈ মানে ইমান দূৰৰ পৰা আহি গাঁওখনৰ যিটো পলস চলক লেতেৰা জাবৰ জোঁথৰ নিষ্কাশন কৰিলে। আৰু ভাষা নাই প্ৰকাশ কৰিবলৈ আপোনালোক কৃতজ্ঞতা জনাবলৈ। চিৰঋণী আপোনালোকৰ যিটো সংগঠন জীয়াই ৰাখক। আপচু জিন্দাবাদ, বড়ো ছাত্ৰ সন্থা জিন্দাবাদ। ঠিক আছে, কি ক'ব? সৰ্বপ্ৰথমতে মই সুগৌৰৱেৰে ক'ব বিচাৰিছোঁ, নিখিল বড়ো ছাত্ৰ সন্থা সংক্ষেপে আপচুক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজি 20 তাৰিখ হৈ গ'ল আগষ্ট মাহৰ। যোৱা 19 তাৰিখে যি মহাপ্ৰলয়ংকাৰী বান হৈছিলে, সেই বানত মোৰ একমাত্ৰ যি ৰায়হানা আৰা আহমেদা ওৰফে চিংকিৰ মৃত্যুবৰণ হয় প্ৰলয়ংকাৰী বানত। আৰু যি আজি এমাহ অতিক্ৰম কৰি গ'ল, অতিক্ৰম কৰাৰ আগত আমাৰ দোকান 3খনকৈ দোকান আছিলে। এখন ফাৰ্ণিচাৰ দোকান আছিলে তাৰ ৰেজিয়া বেগমৰ নামত, আৰু এখন নাজমা বেগমৰ নামত দোকান আছিলে, মিনহাজ এণ্টাৰপ্ৰাইজ বুলি কয়, এইটো BC হয়, এয়াৰটেল পে'মেণ্ট বেংকৰ। এখন চিংকি বেগম ৰায়হানা আৰাৰ দোকান আছিলে, কাপোৰ আৰু আপোনাৰ জুৱেলাৰী প্লাছ আপোনাৰ লেডিজ টেইলাৰিং গিফ্ট কৰ্ণাৰ আছিলে। এই 3খন সম্পূৰ্ণ দোকান ধ্বংসত পৰিণত হ'ল। আৰু ঘৰটো মোৰ পিছফালে যিটো ঘৰ আছিলে, সেই ঘৰ ভাঙি চুৰমাৰ হৈ গ'লগৈ। আপোনালোকে অহাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিপদৰ সময়ত যে আপোনালোকে আহি আমাক সহায় কৰিবলৈ আহিছে। আজিলৈকে ধৰি লওক এই দোকানৰ কামৰ কাৰণে সহায় কৰিবলৈ কাৰণে কোনো আশা নাই। আৰু আমি আৰু ঘৰ দুৱাৰ নথকাৰ কাৰণে আমি NAC ৰাস্তাতেই, তাতো আমাৰ ঘৰ এটা আছিলে, জোঁৱাই ঘৰ আছিলে, 3টা ফেমিলি তাত থাকোঁ। ইয়াত দোকান থকাৰ কাৰণে এটা ঘৰো আছিলে। গতিকে ধৰি লওক গোটেইখিনি ঘৰ দুৱাৰ ধ্বংস হৈ গ'লগৈ। তাত কিন্তু তাৰ NAC ৰোডত যি ঘৰ আছিলে, সেই ঘৰত ইমদাদ আলী আৰু হিউমেনিটি ফাৰ্ষ্টৰ কি কয় দুজন নিউ 24 লাইফৰ নেতৃত্বত ইমদাদ আলী আৰু হিউমেনিটি ফাৰ্ষ্টৰ দুজনে নেতৃত্ব লৈ মিনহাজৰ ঘৰ আৰু ৰায়হানা আৰা ওৰফে আমিনুলৰ ঘৰটো নিৰ্মাণ কৰি আছে। তেওঁবিলাকক এই সুযোগে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকে যে এই বিপদৰ সময়ত ইয়াতে পইচা যদি 300 টকাৰ হাজিৰা ঠাই যদি 1000 টকাও দিয়া হয়, এটা মানে হাজিৰাৰ মজুৰি মানুহ পোৱা নাযায়, চবেই বিপদগ্ৰস্ত। গতিকে আপোনালোকে অদূৰ আপোনাৰ বড়োলেণ্ডৰ পৰা 15খন জিলাৰ পৰা আহি আপোনালোকে আমাক সহায় কৰিবলৈ আহিছে। তাক একেবাৰে একদম অন্তৰকৰণৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও যে আপোনালোকে এনেকুৱা ভাল কাম কৰি যায় তাৰে কামনা কৰিলোঁ। বিপদৰ সময়ত আপোনালোকে আমাক মনৰ সান্তনা আৰু কামে কাজে সহায় কৰি দিয়াৰ কাৰণে বিনম্ৰ হৈ আপোনাক আপোনাৰ নামটো কি আছিলে? ঠিক আছে, মোৰ নামটো ৰফিকুদ্দিন আহমেদ। এই জেগাখনৰ নাম হ'ল চন্তক বগদাই গাঁও, নাজিয়া চাব ডিভিজনৰ অন্তৰ্গত ময়ূৰ বৰগোহাঁইৰ সমষ্টিৰ হয়। তেওঁৰ অন্তৰ্গত এই অঞ্চল চন্তক বগদাই গাঁও। ধন্যবাদ। বহুত মানে দিলৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ ইমানখিনি সহায় কৰি দিয়াৰ বাবে। আৰু তুমি কিমানত পঢ়িছা? মই ক্লাছ এবাৰ ছেকেণ্ড ইয়াৰ হয়, এবাৰ ফাইনেল দিম মই। তাৰপিছত ধৰক আমাৰ বুকছো নাইকিয়া হৈ গ'ল, মানে পঢ়িব মেলিব বহুত অসুবিধা হৈছে। নোটবুক পাইছোঁ, তেনেকুৱা আপোনাৰ কলেজৰ মানে হেৰিবোৰ পোৱা নাই এতিয়ালৈকে। আমাৰ মানে কাগজ পত্ৰও চব গুচি গ'ল কলেজৰ, আকৌ আমাৰ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, মানে সেইবিলাক বেংক একাউণ্ট সেইবিলাকো বহুত হেৰাই গ'ল। এতিয়া মানে বেছিকৈ বেয়া লাগিছে আমাৰ যে কলেজত যাব পৰা নাই, কলেজৰ ড্ৰেছটো নাইকিয়া হৈ গ'ল, একো মানে কিতাপ পত্ৰও নাইকিয়া হৈ গ'ল। সেইবাবে বহুত বেছি দুখ লাগিছে। আৰু তাতে আমাৰ ঘৰখন এতিয়া থাকিও নথকা গ'ল, আমি ঘৰৰ ভিতৰত সোমাবই নোৱাৰোঁ। আৰু আপোনাৰ ধৰক বানপানীৰ সময়ত মানে আমি ভাবিছিলোঁ মৰি যাম বুলি। সেই ঘৰ মানুহঘৰ নাথাকিলে মানে পকা ঘৰটো নাথাকিলে আমি মানে
বানপানীতে মানে গুচি গ'লো হয় হয় মানে এতিয়া এই ঘৰটোৰ পৰা আমি অকণ বাচিলোঁ তাৰপিছত মানে হ'লেও সেই অকণমানি বাচ্ছাটোক লৈ মেলি যেন তেন মানে ইয়াৰ পৰা ওলালোঁ সেইটো কাৰণে বহুত মানে হেৰি হৈছোঁ নহ'লে তেতিয়া বাৰু হ'লেও আমাৰ এই ঘৰটোৰ কাৰণে আমাৰ ঘৰটো বাচি গ'ল গোটেইখিনি নিব নোৱাৰিলে কিন্তু বেলেগ গুচি গ'লগৈ হ'লেও আপোনালোক যে আহি মেলি ইমানখিনি হেৰি কৰিছে বিশেষ মানে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ জনাইছোঁ আজিৰ পৰা পঢ়িবও পাৰিব পঢ়িব পাৰিম আৰু আমাৰ ঘৰটো যদি হৈ যায় আৰু আমাৰ মানে পঢ়া টেনশ্যনটো দূৰ হ'ব কিন্তু কিতাপখিনি নাই হ'লেও আমি মানে মোবাইলৰ পৰা হেৰি কৰি আমি পঢ়োঁ কিন্তু এতিয়া বেছি মানে কি ক'ম আৰু এতিয়া মানে কিতাপ পত্ৰবোৰ নাইকিয়া হৈ গ'ল আমি যোনখিনি নোট কৰিছিলোঁ সেইখিনিও নাইকিয়া হৈ গ'ল সেইবাবে মানে বহুত বেছি দুখ লাগিছে আৰু ঠিক